চাহ কাপত আছে এইফালে নিমকি নিমকিও দেখিছেনে বহুত মানে পাতল হয় মানে এটা যে থাকে ডাঙৰ ডাঙৰ হেতু নিমকিতকৈ এটু নিমকি খাবলৈ বেছি ভাল অলপ মানে নিমখীয়া আৰু এইফালে কাটা বিস্কুট তিনিখন লৈছোঁ এনেকৈ আৰু মাহঁতে কেতিয়াবাই খালে এতিয়া চাহটো খাই লওঁ লাল চাহ হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু সকলোকে মোৰ চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনালোঁ আৰু এতিয়া ৰাতিপুৱা 8টা মানে বাজিব হ'লগৈ এতিয়া খাইছোঁ চাহকাপ তাৰপিছতে আজি হৈছে 3 আগষ্ট হাজবেণ্ড আৰু মোৰ কাৰণে এটা বহুতেই ভাল দিন আমি এঠাইলৈ গৈ আছোঁ ক'ত যাওঁ কি কথা পাছত ক'ম বাৰু ভিডিঅ'টো চাই থাকিব আৰু মাজে মাজে আপোনালোকক দেখুৱাই থাকিম বাৰু চ' চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে আৰু এতিয়া আগফালে বাৰান্দালৈ আহিলোঁ এইফালে মই খাই আছোঁ আপেল আৰু এয়া মায়ে কি খাইছে কৈ দিয়ক চিৰা দৈ গাখীৰ চিৰাতকৈ একদম দৈখিনি সৰহকৈ লৈ লৈছে টেঙা দৈ মোৰ একেবাৰে খাবলৈ মন নাযায় সেইটো কাৰণে মই আপেলকে খাই আছোঁ হাজবেণ্ড উঠাই নাই পাপাও খাই আছে আৰু আমি এঠাইলৈ যাম কৈছিলোঁ যে ৰুটি বনাব লাগিব অকণমান পাছত হাজবেণ্ড উঠিলে ৰুটি খাই যাব লাগিব হেল্ল' এভৰিৱান এতিয়া 11টা বাজি পাৰে হ'ল উঠনি যে কৈছিলোঁ এঠাইলৈ যাম বুলি চ' এতিয়া ডিব্ৰুগড়লৈ গৈ আছোঁ হাজবেণ্ড মই আৰু ভাইটি মানে বিশেষ এটা কামত বুলি কৈছিলোঁ যে আচলতে আমি কনফাৰেঞ্চ কৰিছোঁ কোডলৈ গৈ আছোঁ আৰু এইবোৰ মানে কোডৰ মানে ভালেখিনি কাম সৰহভাগেই কামে আমাক মানে ভণ্টি এজনীয়ে কৈ দিছে মানে হাজবেণ্ডৰ ভণ্টি হয় চ' দেখুৱাই থাকিম কি পাৰোঁ আগলৈ চাই থাকিব চ' এতিয়া টেঙাখাত টাউন পালোহি গাড়ীত বহি আছোঁ হাজবেণ্ড আৰু ভাইটি হাজবেণ্ডৰ ভোটাৰ কাৰ্ড আনিবলৈ গৈছে ক'ডত লাগিব যে তাৰপিছতে সেয়াই আৰু দেখুৱাই থাকিম আপোনালোকক আৰু এতিয়া অলপ আগত মানে আধা ঘণ্টা মানে হ'ল সিহঁতি অহাই নাই পেহীৰ লগত অৰুণাচলৰ পেহীৰ লগত ভিডিঅ' কল কৰি কথা পাতি আছিলোঁ এনেকৈ ফোনতো পাতিলোঁ বাৰু তাৰপিছতে এতিয়া বহি আছোঁ মই এনেই নগ'লোঁ গৈ পেলাইছে বহুত গৰম উঠিছে চ' চাই থাকিব মানে হাজবেণ্ডৰ ভোটাৰ কাৰ্ডখন লগৰ ল'ৰা দোকানত কিবা অনলাইন কৰিছিলে নেকি তাৰপাছতে ভোটাৰ কাৰ্ডখন বোলে হেৰালে সেইটো কাৰণে আকৌ মানে এতিয়া নতুনকৈ বনাইছে আৰু কৈছোঁৱে আপোনালোকক মানে আমি ইমানটা এইবোৰ কাম নাজানো ক'ডৰ কাম আৰু ক'ডত আগতে গৈ পোৱাও নাই কেতিয়াও সেইটো কাৰণে আমাৰ মানে ওচৰৰ মাকৰ ঘৰ মানে আমাৰ ঘৰৰ ওচৰতে হয় আৰু হাজবেণ্ডৰ ভণ্টি হয় তাৰপিছতে ভণ্টিয়ে কৈ দিছে চব কাম অকল আমি আজি চাইন কৰিব লাগিব হেনো তাকে তাত গৈয়ে গম পাম কি কৰিব লাগে চ' চাই থাকিব আৰু আজি অকণমান মানে বেলেগকৈ ওলাই আহিছোঁ আপোনালোকে দেখেই মই ক'ৰবালৈ গ'লে একেবাৰে চিম্পুলকৈ ওলাই যাওঁ অকল লিপষ্টিকটো লগাওঁ আজি এইফালে আইলাইনাৰ লগাই আহিছোঁ তাৰপিছতে আৰু এয়া সেইদিনাখন যে মই দেখুৱাইছিলোঁ আপোনালোকক অসমীয়া গহনা কিনিছিলোঁ চাৰিআলিৰ পৰা আজি পিন্ধি আহিছোঁ লগত ঘড়ী এটা আৰু এইটো সোণৰ আঙঠিটো পিন্ধি আহিছোঁ তাৰপিছতে মানে আজি ক'লে যে ভণ্টিগৰাকীয়ে মানে যোনজনীয়ে আমাৰ মানে কামবিলাক কৰি দিছে তাই ক'লে যে হাজবেণ্ডক ক'লে মোক কোৱা নাই বৌ কেনেকৈ মেখেলা চাদৰ পিন্ধি আহিব দিবা অকণমান ভালকৈ বুলি ক'লে আৰু সেইটো কাৰণে আৰু এযোৰ কাপোৰ মই ঘৰতে এখন আছিলে ঘৰতে পিন্ধিছিলোঁ নেকি আপোনালোকক ভিডিঅ' দিয়া নাই মই সেইদিনাখন ব্লগ নকৰিলোঁ বৰষুণ দি আছিলে যে আজি দেখিছে চাগে আপোনালোকে এই কাপোৰযোৰ মোৰ বিয়া হওঁতে আমাৰ বায়ে দিয়া মানে বৰ্তা ছোৱালী সিমানটা মই এনেকুৱা পলিপাতবোৰ নিপিন্ধোৱে আজি কিবাকৈ পিন্ধি আহিলোঁ আৰু তাৰপিছতে সেয়াই আৰু গ'ল দেই এটাকৈ আধা ঘণ্টাৰ পিছত আহিছে এইফালে চাই দিয়া নেচাই দেই হাঁহি আছে মনে মনে হাজবেণ্ড অহাই নাই তামোল খাইছে কি চাগে হাজবেণ্ডে এখন তামোল দোকানত চ' আমি এতিয়া আহি ক'ত পালোহি আৰু ভিডিঅ' নকৰোঁ আৰু ইয়াত তাৰ পৰা দেখুৱাই থাকিম A few moments later. এতিয়া 3:30 মানে বাজি গ'লে আৰু আমাৰ ক'ডত কাম হৈ গ'ল এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ আৰু এইফালে দেখিছেনে বাইপাছ হৈ গৈ আছোঁ আমি আৰু এয়া খনিকৰ পৰা খুব সোমাবলৈ মন আছিলে কিন্তু ভোক লাগি থকাৰ কাৰণে সোমোৱা নহ'ল আৰু এয়া জগন্নাথ মন্দিৰ পালোহি দূৰৰ পৰাই নমস্কাৰ কৰিলোঁ আৰু বেলেগ এদিন যাব লাগিব ভালকৈ আমি যিহেতু আজি বেলেগ কামত আহিছিলোঁ সোমোৱা নহ'ল সেইটো কাৰণে
এতিয়া আমি আহি লাহোৱাল পাই গ'লোহি লাহোৱাল ধাবাত সোমালোঁ আৰু এইফালে দেখিছেনে মিষ্টাৰে মানে অকণমান টেবুলখন তেল হৈ আছে কাৰণে অকণমান টিচু পেপাৰে চাফা কৰি লৈছে আৰু ইয়াৰ ভাই চ' এতিয়া ধাবাত সোমালোহি MK ধাবা লাহোৱালত আছে কিবা এটা খাই যাওঁ ৰাতিপুৱা মানে অকল চাহ খালোঁ একোৱেই খোৱা নাছিলোঁ ভোক লাগিছে মাংস নাখাওঁ মই খাবলৈ মন যোৱা নাই পলু খাম চাগে এইফালে ভাইটি আমাৰ নিৰামিষ গা ভাল নাই যে সেইটো কাৰণে অকল দাইলে খাব আৰু এয়া এইফালে আমাৰ ভাত আহি গ'ল আৰু এয়া ৰঙালাও ফ্ৰাই আলু পিটিকা এইফালে দাইল তাৰ পাছতে মাটিমাহ আছিলে মাটিমাহ নাখালোঁ মই এয়া কি আচাৰ আছিলে জানো অমৰা নেকি এইফালে পানী টেঙা আৰু এইটো ঔটেঙা আচাৰ তাৰপিছতে এয়া চিকেন লেগ পিচ মোৰ কিন্তু খাবলৈ মন নগ'ল অকণমান খালোঁ জোল মানে অলপো নাখালোঁ আৰু এয়া মাটিমাহ আছিলে এইফালে ভাইটিৰ মানে নিৰামিষ বুলি বাহু মাছ খাই দিলে আৰু তেল মানে বস্তু খাবলৈ দিয়া নাছিলে জণ্ডিছ হৈছিলে খাই দিলে আৰু আজি এয়া খাই আছে আৰু মই খাই উঠিলোৱে এয়া হাজবেণ্ড দাদা ভাইটি চ' এতিয়া আমি আহি খঙীয়া পালোহি আৰু অলপ পাছতে ঘৰ পামগৈ তাৰপৰা দাদা মানে সি বেলেগ কামত গৈছিলে অকলে গৈছিলে মানে ট্ৰেভেলাৰত গৈছিলে তাক টেঙাখাত টাউনতে নমাই দিলোঁ কাৰণ ওচৰৰ মানে দাই এজন টেঙাখাত টাউনতে আছিলে যে সেইটো কাৰণে ঘৰলৈকে থ'বলৈ নগ'লোঁ আৰু চ' গৈ লওঁ এতিয়া বহুত ভাগৰ লাগিছে ৰাতিপুৱা ঘৰৰ পৰা 11টামান বজাতে ওলাই যোৱা ন সেইটো কাৰণে আৰু একো নোখোৱাকৈ যোৱা যে আৰু মানে বেছি ভোক লাগি থাকিলে খাবও মন নাযায় সেইটো কাৰণে এয়া বাৰু ভাইটি এখেতে আকৌ জণ্ডিছ হৈছে বুলি মানে তেল খোৱা নাছিলে দেই অকল কি বুলি কয় দাইল খাই আছিলে আৰু বইল খাই আছিলে আজি পুৰা দবাই দিলে চাঞ্চতে মাছ খালে বাহু মাছ তাৰপিছতে পাপৰ খাই দিলে তেল আকৌ বাদাম খালে আকৌ হাজবেণ্ড আৰু দাদাই গাহৰি খালে তাৰপিছতে মই পলু খাম বুলি ভাবিছিলোঁ কিন্তু পলু নাপালোঁ যে সেইটো কাৰণে লোকেল চিকেন খালোঁ আৰু হেল্ল' এভৰিৱান এতিয়া 7:30 বাজিবই হ'লগৈ আৰু এতিয়া এনেই অকণমান টিভি ৰুমত বহি আছিলোঁ এতিয়া ৰুমলৈ আহি দিলোঁ তাৰপিছতে মা হাঁহ কুকুৰাবোৰ বান্ধি মেলি গা ধুইছে নেকি হাজবেণ্ড আহি মেলি গা পা ধুই আকৌ টেঙাখাত টাউন গ'ল তাৰ কাম এটা আছিলে তাৰপিছতে ময়ো গা পা ধুই আনি অকণমান বহি আছিলোঁ বৰমা খুৰী আছিলেহি তাৰপিছতে খুৰীহঁতক চাহ দিয়া নহ'লে মানে মই ভাবিলোঁ কি মায়ে চাহ দিলে সেইটো কাৰণে নিদিলোৱে আৰু মিঠাই অনা নহ'ল যে তেনেকৈ যাওঁতে মানে মোৰ বমি হ'ল আৰু আহোঁতে সেইটো কাৰণে আকৌ বমি হ'ব বুলি গাড়ীখন তেনেকৈ ৰখাবই নিদিলোঁ অকল দাদাক নমালোঁ আৰু চিধা ঘৰ আহি দিলোঁ আৰু একো খাই নোযোৱাৰ কাৰণে বমি হ'ব পাৰে মই মানে গাড়ী উঠিব একেবাৰে নোৱাৰোঁ যাওঁতে অকল চাহৰ লগত দেখুৱাইছিলে আপোনালোকক ৰাতিপুৱা বিস্কুট আৰু নিমকি খাই গৈছিলোঁ তাৰপাছতে আপেল এটা মায়ে ধুই মেলি দি পঠিয়াইছিলে আৰু গোটেই দিনটো তেনেকৈ থাকিলোঁ যে 3টা 3:30মান বাজিলে তাৰপিছতে আহোঁতে লাহোৱাল MK ধাবাত সোমাই মেলি ভাত খাই আহিলোঁ আৰু ভাত মানে বেছি ভোক লাগিছিলে ভাতো নোসোমাই যে তেনেকৈ ভাতো বেছি খাবলৈ নোৱাৰিলোঁ তাৰপৰা ঘৰলৈ আহিলোঁ মেংগ' ফ্ৰুট এটা গাড়ীত খাইছিলোঁ তাৰপিছতে সেইটোৱে মায়ে আকৌ বৌক দি দিলে মানে খুৰীহঁতৰ বৌক তাৰপাছতে ধুন আছিলে ধুনক মেংগ' ফ্ৰুটি আগতে আনি থৈ দিয়া 10 টকীয়া তেনেকুৱা এটা দিলোঁ বাকী মই মায়ে চাহ দিলে বুলি চাহ দিবই পাহৰি গ'লোঁ আৰু খুৰীহঁত গ'লগৈ মই গা পা ধুই আহি অকণমান বহিছিলোঁহে খুৰীহঁত গ'লগৈ ঘৰলৈ গধূলি হ'ল যে সেইটো কাৰণে আৰু ৰাতি ভিডিঅ' নকৰোঁ আৰু কিন্তু দেখুৱাই থাকিম ভাত বনোৱা শাক বনোৱা একেখিনিকে চ' ভিডিঅ'টো আজি ইমানতে সামৰি মাৰিছোঁ আৰু এটা কথা কওঁ আপোনালোকক বেলেগ মানে অচিনাকি নামৰ পৰা কমেণ্ট আহিলে খুব বেছি ভাল লাগে মনটো আৰু আপোনালোকে সদায় মৰম দি যাব ভিডিঅ'বোৰ চাব আৰু যোনসকল মোৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই গুড নাইট